এই কেইদিনতে দিব পাৰে 2026 মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ নটিফিকেশ্যন তো যেহেতু এই কেইদিনতে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়া হ'ব তো সেবাৰ অফিচিয়েল এপটো কামিং সুন বুলি দিয়া হৈছে তো এতিয়া মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট বেছি পলম নকৰি সোনকালে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দি দিয়া হ'ব যেহেতু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 29 মাৰ্চত ইলেকশ্যন কেম্পেইনৰ কাৰণে কাৰ্বি আংলং ডিস্ট্ৰিক্ট বোকাজানত গৈছিল আৰু তাতে তেওঁ কৈছিল যে 10 এপ্ৰিলত মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিব বুলি যদিও কোনো অফিচিয়েল নটিফিকেশ্যন আহা নাই সেবা বোৰ্ডৰ পৰা তো এতিয়া বহুতখিনি চান্স আছে যে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট 10 এপ্ৰিলত ঘোষণা কৰি দিয়াৰ সো এই কেইদিনতে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ নটিচ দি দিব পাৰে কিন্তু প্ৰবলেম হ'ল যে বহুত ষ্টুডেন্টছে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কেনেকৈ আৰু ক'ত চাই সেইটো নাজানে আজি আমি আলোচনা কৰিম মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ক'ত আৰু কেনেকৈ চাব পাৰি আৰু তোমালোকক কি লাগিব তো গোটেইখিনি ডিটেইলছ আলোচনা কৰিম তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিবা তো যদিহে ফাৰ্ষ্ট এণ্ড ৰিয়েল ইনফৰমেশ্যনবোৰ পাই থাকিব বিচাৰে তেতিয়াহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থবা তো আজি এই ভিডিঅ'টো গোটেইখিনি গাইড লৈ আহিছোঁ যে তোমালোকে কেনেকৈ ৰিজাল্ট চেক কৰিবা আৰু তোমালোকে নিজৰ ৰিজাল্ট চেক কৰাৰ সময়ত কি লাগিব তো তোমালোকে যেতিয়া ৰিজাল্ট চেক কৰিবা ৰোল নম্বৰ আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰ এই দুটা বস্তু কিন্তু খুবেই ইম্পৰ্টেণ্ট তো যদিহে তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আদি হেৰাই গৈছে তেতিয়াহ'লে তোমালোকে এডমিট কাৰ্ডখন লগত ৰাখিবা তো এডমিট কাৰ্ডখন বহুত ইম্পৰ্টেণ্ট হয় তো তোমালোকে যদি ৰিজাল্ট চাব বিচাৰা তেতিয়াহ'লে এইখিনি নম্বৰ লাগিবই তো তোমালোকে এইখিনি বস্তু ভালকৈ ৰাখিবা তোমালোকক লাগিব ৰোলটো লাগিব নংটো লাগিব আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰটো লাগিব তো তোমালোকে এইখিনি লাগিবই ভালকৈ ৰাখিবা তোমালোকে তো যেতিয়া তোমালোকে ৰিজাল্ট চেক কৰিবা তেতিয়া এইখিনি বস্তু লগত ৰাখিবা তো বহুতে ভাবে যে ৰিজাল্ট চেক কৰিব হ'লে বহুত বস্তু লাগে নেকি তো তেনেকুৱা নহয় অনলি দুটা বস্তু হ'লে হ'ল তোমালোকে এই দুটা বস্তু লগত ৰাখিবা তো তোমালোকে যেতিয়া ৰিজাল্ট চেক কৰিব যাবা তেতিয়া এনেকুৱা নিচিনা ইণ্টাৰফেচ পাবা চোৱা য'ত তোমালোকক ৰোল সুধিছে নং সুধিছে আৰু কিছুমানতো ৰেজিষ্ট্ৰেশ্যন নম্বৰো সোধে কেইটামান ৱেবছাইটত তো তেতিয়া তোমালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দি দিব লাগিব তো যেতিয়া তোমালোকে এইখিনি বস্তু ফিল আপ কৰা তেতিয়া তোমালোকে গেট ৰিজাল্টত মাৰি দিলে তোমালোকৰ নিজৰ ৰিজাল্টটো দেখা পাবা তো এতিয়া আমি চাওঁ হা বেষ্ট ৱেবছাইট আৰু বেষ্ট এপ য'ত তোমালোকে সোনকালে ৰিজাল্ট চাব পাৰিবা তো এতিয়া আমি বেষ্ট ৱেবছাইটখিনি চাওঁ আহা তো এতিয়া আহিছোঁ আমি ফাৰ্ষ্ট ৱেবছাইটলৈ sebaonline.org ৰিজাল্ট শিক্ষা আসাম শিক্ষা ইণ্ডিয়ান ৰিজাল্ট শিক্ষা.com jagranjos.com schools9.com indianexpress.com assam result in assamjobalert.com vidyavision.com iresults.net iresults.in আৰু 13 নম্বৰটোত মোবাইল এপটো আছে asseb results তো মই সাজেষ্ট কৰিম যে তোমালোকে এইটোতে ডাউনলোড কৰি ল'বা এইটো এপে আৰু এইটোতে তোমালোকৰ ৰিজাল্টটো চাব পাৰিবা তো ইয়াত তোমালোকৰ সিম্পল ইন্টাৰফেস এটা পাবা য'ত তোমালোকক ৰোল আৰু নম্বৰ খুজিব তো এই দুটা দিয়াৰ পিছত এন্টাৰ ক্যাপচাৰটো দি দিবা যিকেইটা 4টা নম্বৰ পাবা তো সেই 4টা নম্বৰ তোমালোকে এক্সাক্ট লিখি দিবা ইয়াতে তাৰপিছত তোমালোকে গেট ৰিজাল্টত মাৰি দিবা আৰু নিজৰ ৰিজাল্ট দেখিবলৈ পাবা তো এনেকৈ এই এপটোত সিম্পল চাই ৰিজাল্ট চোৱা হয় তোমালোকক মই পাৰ্সোনালি সাজেষ্ট কৰিম যে এই এপটোতে তোমালোকে ৰিজাল্ট চাবা নিজৰ তো হোৱাটছআপত ৱেবছাইটৰ লিংকবোৰ দি দিম তোমালোকে জইন কৰিবা